Happy birthday to Tuku. Ay, Tuku. Shina. সকলোকে গুড মৰ্ণিং বন্দনা স্বাস্থ্য চেনেলৰ আৰু নিবলৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। তো গাইজ চাইছে আপোনালোকে আমি একফালে গৈ আছোঁ। তো কালি মামাহঁতৰ ঘৰত আহিছিলোঁ, তো এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত আজি পূজা আছে আমাৰ ঘৰত। ৰাতিপুৱা 6টা নাবাজোতেই ওলাই গৈছোঁ ঘৰত যাবলৈ। গাইজ আপোনালোকে চকুখিনি চালেই গম পাব, চকুখিনি ফুলি আছে। টোপনিৰ পৰা উঠিলোঁ আৰু মুখটো অলপ ধুলোঁ, পানী এগিলাচ খাই ঘৰলৈ আহোঁ বুলি ওলাই গ'লোঁ। একো চাহপানী খোৱা নাই, মই পূজা কৰিম বুলি নোখোৱাকৈ আহিছোঁ। তো গাইজ চাওক, আজি ৰাতিপুৱা ইমান ৰ'দ দিছে, দিনটো কি হ'ব ভাবিয়ে তত পোৱা নাই। গাইজ আমাৰ লগত আমাৰ সৰু মাহীৰ ছোৱালীজনীকো লৈ আহিছোঁ। তাৰ আজি স্কুল খোলা আছে সোমবাৰ। তো গাইজ সেইকাৰণে সি মামাহঁতৰ ঘৰত নাথাকিলে আজি, তো তাকো লৈ আহিলোঁ। ঘৰত গুচি যাব, থাকিবলৈ কৈছোঁ, নাথাকে বুলি কৈছোঁ। তো গাইজ চাইছে আপোনালোকে, গলি ৰাস্তাৰ পৰা ওলাই আহি মেইন ৰোড পালোহি। তো আৰু বেছি দূৰ নাই ঘৰ পাবলৈ। তো গাইজ চাই থাকক আপোনালোকে ব্লগটো কণ্টিনিউ। তো গাইজ আমাৰ তিনিআলি মেইন চেণ্টাৰ আহি পাই গ'লোঁ। সেয়া চব দোকান বন্ধ, এতিয়ালৈকে খোলাই নাই। তো গাইজ ঘৰ আহি পাই গ'লোঁ। ঘৰত মানুহতে চবে কামত লাগি আছে। আজি ৰাতিপুৱা তো গাইজ ঘৰ আহি পোৱাৰ লগে লগে মোৰ ষ্টুডেণ্টখিনি গুচি আহিছে। সেয়া চাওক, তো আগত টিউশ্যনটো পঢ়াই পিছত বাকী কামখিনি কৰিম। তো গাইজ চাওক, টাইম 6:30 পাৰ হ'ল, 6:40। তো গাইজ মই পূজাৰ কাৰণে শাৰী চাৰী পিন্ধি ৰেডি হৈ গ'লোঁ। আহি মামাহঁতৰ ঘৰত গৈছিলোঁ, চাইছে আপোনালোকে। আহিলোঁ ৰাতিপুৱা, আহি টিউশ্যন পঢ়ালোঁ, তাক ভাত চাত বনাই খুৱাই ডিউটি পঠালোঁ। তো চব 12:30 হৈ গ'ল। গা পা ধুই ৰেডি হওঁতে আজি অলপ দেৰি হৈ গ'ল পূজাৰ কাৰণে। এতিয়া তো গাইজ এতিয়া পূজাৰ কাৰণে ৰেডি কৰোঁগৈ কিবা কিবি পূজাৰ কাম। তো চবেই গুচি আহিছে। তো চাই থাকক আপোনালোকে ব্লগটো কণ্টিনিউ। এয়া চাওক, আমাৰ টিকিও ৰেডি হৈ গ'ল। চব ভৰিত আলতা চালতা লগাই একদম ধুনীয়া। ফুটটো লগাইছে না কেন? ফুট কেলে লগোৱা নাই? ফুট ইয়াত ফুট নাই লগোৱা। তো গাইজ চাইছে আপোনালোকে, এইফালে চবে কামত লাগি গৈছে। এয়া চাওক, পূজাৰ কামত খুৰী বা সিহঁতে কাম কৰি আছে। ময়ো এতিয়া কাম কৰিম সিহঁতৰ লগত। চাওক, মোৰ নন্দেকৰ ছোৱালীজনী অকলে অকলে খেলি আছে, টিকিজনীয়ে। সেয়া চাওক। তো গাইজ চাওক, সেয়া জিতৰ আজি বাৰ্থডে, তাৰ বাৰ্থডে উপলক্ষে পূজা কৰা হৈছে। সেয়া চাওক, সি লাজ কৰিছে, বিচনাত শুই দিলে, কেমেৰাৰ ওচৰত নাহে। সেয়া চাওক, টিকিয়ে খেলি আছে এইফালে। সেয়া আজি তাৰ বাৰ্থডে হয়। তো ৰাতি সি কেকো কাটিব। এতিয়া পূজা হৈ আছে ঘৰত, কৰি আছে। তো গাইজ চাওক, চব টিকলা টিকলি বিচনাত খেলি আছে। সেয়া চাওক, এইটো ভাইটি, মামাহঁত আহিছে, মামা মামী, মামাৰ ল'ৰা ভাইটি, টিকি মোৰ নন্দেকৰ ছোৱালী, চবেই চাওক কিমান টিকলা টিকলি বিচনা ভৰ্তি।
চবেই খেলাত ব্যস্ত তো গাইজ কিবা এটা ঘৰত পূজা পালি কিবা এটা হ'লে ভাল লাগে চবে আহে এইফালে ভাইটিয়ে কলৰ বাকলি গুচাইছে সেয়া প্ৰসাদৰ কাৰণে তো গাইজ চাইছে আপোনালোকে এইফালে পূজা আৰম্ভ হ'ল ফাৰ্ষ্টত খুৰা খুৰী আৰু জিত বহিলে সংকল্প ল'বলৈ তাৰপিছত আমিও বহিম চবে একেলগত জোৰে তো গাইজ চাওক ইয়াত টিকলিক অলপ আলতা লগাই দি আছিলোঁ সেয়া চাওক নন্দেকজনীয়ে ভিডিঅ' বনাই দিলে অলপ মোক আলতা লগাওঁতে সেয়া সৰু সৰু টিকলি ভৰিত তো গাইজ চাইছে আপোনালোকে মোৰ আলতা লগোৱা হৈ গ'ল টিকলিজনী এয়া চাওক সৰু সৰু ভৰি দুখন কিমান কিউট লাগিছে চাবলৈ अशोक क्रांति रसक क्रांति विष्णु क्रांति वसुंधरे मृतिके हरणे पाप जन्ममय दोष दश पिता मपदान कबन बराहेर তার ভিডিও এমন বানালে যে সুন্দর তাহলে পোশাকটি উঠাম তো গাইজ আমাৰ পূজা কমপ্লিট হ'ল চাইছে আপোনালোকে সেয়া চবে সেৱা জনাইছে তো গাইজ আমাৰ পূজা কমপ্লিট তো গাইজ পূজা কমপ্লিট হোৱাৰ পিছত যেতিয়া দৰ্জাটো বন্ধ কৰি থৈছোঁ খুলি চালোঁ ধূপকাঠিৰ ধোঁৱাবিলাক কিমান ধুনীয়াকৈ হেৰি হৈ আছে সেয়া চাওক আমাৰ পূজা হৈ গ'ল আৰু আইতাই এইফালে প্ৰসাদ বনাইছে সেয়া চাওক টেষ্টি তো গাইজ চাওক টিকলিয়ে কেনেকৈ প্ৰসাদ খাই আছে সেয়া চাওক সেয়া চাওক প্ৰসাদ খাই আছে টিকিয়ে কি অৱস্থা কৰিলে প্ৰসাদ খাই নাক মুখ কেনেকৈ মাটিত লগালে টুকু আই টুকু হ্যাঁ শোনা এই শোনা ইস রাম কি করে কি করে কি করে কি করে এগুলি গাইজ চাইজ আপোনালোকে খুৰা আৰু প্ৰসাদ বনাই আছে সেয়া চাওক প্ৰসাদ টেষ্টি টেষ্টি প্ৰসাদ Happy birthday to you. Happy birthday to you. Happy birthday, dear Jean. Happy birthday to you. तो गाइस আপোনালোকে চাইছে জিতে কেক কাটিলে তো আজি জিতৰ বাৰ্থডে জিত মোৰ খুৰাৰ ল'ৰা হয় হাজবেণ্ডৰ খুৰাৰ ল'ৰা তো গাইজ আজিৰ দিনটো 29 মে দিনাখন প্ৰত্যেক বছৰতে আমাৰ ঘৰত ফাৰ্ষ্টত জিতৰ বাৰ্থডে উপলক্ষে পূজা কৰা হয় নাৰায়ণ পূজা তাৰপিছত ৰাতি কেক কাটে তো জিতক অলপ ক্ৰীম লগাই দিছোঁ গালত তো গাইজ আমাৰ বাৰ্থডে কেক কাটা হৈ গ'ল এতিয়া খাই ল'ম আমি তো গাইজ আজি জিতৰ বাৰ্থডে উপলক্ষে দুপৰীয়া পূজা হৈছে নাৰায়ণ পূজা এতিয়া জিতে কেক কাটিলে তো গাইজ আজিৰ ব্লগটো ইয়াতে এৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ
তো গাইজ আজিৰ ব্লগটো ইয়াতে এৰিছো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ লগ পাম নেক্সট ব্লগত তো আজিৰ কাৰণে টাটা।